Hi friends, welcome back to my Upper Assam YouTube channel. যিহেতু আজি দিনটো বৰ আনন্দৰ দিন কেলে জানানে আপোনালোকে যিহেতু আজি আমাৰ মিচিং জনগোষ্ঠীসকলৰ পৰম্পৰাগত বিহু আলি আই লৃগাং বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক বলক পলম নকৰোঁ মই আহি পালোঁ যিহেতু আপোনালোকক কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম চাব Komli khadem kong gala mana moyo ano singkol gilang si kuabudan kali mamul si bipengo mana maina no kangkap gilang si kuagodan moya Kangkap gilang si ko agode Manggen kamanoi rinje de namana moyo ano kape zara duye bon mana moyo manggen kaman rinje de namana moyo ano kape zara duye bon mana moyo No me pamam si sangau samana maina go Kapa me pol duye bona mana moyoa Komli ghadem kong gela mana moyoa no Singkol gilang si kuabude guys এতিয়া আমাৰ আলি আই লৃগাঙৰ ফাৰ্ষ্ট কাৰ্যসূচী হ'বলৈ গৈ আছে এয়া আমাৰ গাঁৱৰ ডেকা গাভৰু মাক দেউতা সব সকলো আছে এয়া আমাৰ জুৰি কি বুলি কয় জানো জোৰ কৰা বুলি কয় জোৰ কৰা এয়া আমাৰ আমাৰ গাঁৱৰে সদাগৰ ব্যক্তি তেখেতৰ পৰা অলপ এই বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ফ্ৰেণ্ডছ কি কয় লৃগাঙৰ আজি ফাগুনৰ প্ৰথম বুধবাৰ দিনাখন মিচিঙৰ অতিকে চেনেহৰ অতিকে মৰমৰ অতিকে আপোন এই বিহুটি লৃগাং বিহুটি আমি উদযাপন কৰোঁ ঠিক তেনেকৈ আমি কাংকাক মিচিং গাঁৱৰ এই বাকৰিত আমি আলি আই লৃগাং আজি উদযাপন কৰিছোঁ আজি প্ৰথমটো কাৰ্যসূচী হিচাপে আমি আমাৰ মুৰং আমি চাফ চিকুণ কৰোঁ তাৰ পৰা আমি
আৰম্ভ কৰোঁ। লিগাং মানে কি? লিগাঙৰ অৰ্থটো হৈছে আমি লিগাং মানে বীজ ৰোপণ কৰা, আলি মানে ৰুট, যিকোনো ধৰণৰ ৰুট হয়। আয়ে মানে ওপৰত ধৰা ফল। লিগাং মানে আমি তাৰমানে যিকোনো বস্তু সিঁচা বা যিকোনো কৃষি কৰ্ম আজিৰ পৰা আৰম্ভ কৰোঁ। সেইকাৰণে আমি আলি আই লিগাং উদযাপন কৰোঁ। আৰু মই মোৰ ফালৰ পৰা সকলোকে আলি আই লিগাঙৰ বহুত শুভেচ্ছা আৰু মৰম সকলোলৈ মই জ্ঞাপন কৰিছোঁ। আৰু ঠিক তেনেকৈ যেনেকৈ মদাৰে যেনেকৈ ফুলিছে, ঠিক তেনেকৈ আমাৰ মনবোৰ ভাল হওক আৰু সকলোৰে দিনবোৰ ভাল হৈ যাওক। যিহেতু মই এতিয়া আমাৰ ঐনিতম যোনটো বুলি কয়, যোনটোক আমি ঐনিতম বুলি কয়, সেয়া আমাৰ ইয়াত হৈ আছে নাচ, দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আমাৰ লোকেল ছিংগাৰসকলকো মই দেখাবলৈ চেষ্টা কৰিম। এই আমাৰ লোকেল ছিংগাৰ গাঁৱৰে খোৱাটো মেইন, এয়া খোৱাটো নেদেখাওঁ, এইটোতো কেতিয়াও হ'ব নোৱাৰে। এয়া আমাৰ ধনিয়া, ফুলকবি, জলকীয়া আছে, শুকান জলকীয়া। চক আমাৰ বহুত টেষ্ট, বহুত সোৱাদ। মাটিমাহৰ চব্জি গাহৰি মাংস লগত থাকে, সেইটোতো আমাৰ থাকিবই লাগিব। আৰু গাহৰি মাংস পুৰা গাই চাই খাওঁ লাগিছেনে? কমেণ্ট কৰি জনাব দেই। এয়া ষ্টিকত দিয়া মাংস, এয়া মাছ। যিহেতু সকলোৱে মাংস নাখায়, তেখেতসকলৰ কাৰণে মাছ ৰখা হৈছে। এয়া চব্জি কমপ্লিট হৈ গ'ল আমাৰ। এয়া আলু, মাংস আৰু জাবৰ দংগলী চব্জি বুলি কয় আমি। এয়া আছে ভাত। লিগাং উপলক্ষে কিবা এটা কৈ দিয়ক, ৰান্ধনি হৈ আছে যিহেতু আপুনি মোৰ ভিউৱাৰ্ছলৈ চাই আছে। আমাৰ এই আজিৰ দিনটো আলি আই বিহু। মই মাছ বনাই আছোঁ, যিকেইটা মাংস নাখায় সেইকেইটা মাছ খাব পাব। আচ্ছা, শুনি পালে গাইজ? এতিয়া মই মেইন বস্তু যিটো নহ'লে আমাৰ মিচিং মানে পৰিচয় দিবলৈ লাজ লাগিব, লাজ কৰিব লাগিব। যিহেতুকে মেইন আমাৰ মিচিঙৰ মেইন বস্তু চব সেয়া আপং, যাক আমি অসমীয়াত জাইমদ বুলি কওঁ, কিন্তু আমি আমাৰ মিচিঙত বড়ো আপং বুলি কওঁ। সেয়া আমাৰ এই কি বুলি কয়, এইটো তাচুক বুলি কয় আমাৰ মিচিংসকলৰ মানে পৰম্পৰাগত এয়া তাচুক, য'ত আমি বড়ো আপং যোনটো চাইমদ বুলি কয় এইটো বনোৱা হয়। আৰু চাই থাকিব সকলোৱে, লগত মিলি খাবও লাগিব। যিহেতু ফ্ৰেণ্ড আমাৰ সোণালী জনজাতি কাংকান LP স্কুলৰ শিক্ষক তাই আমাৰ লিগাঙৰ খোৱা বোৱাৰ বিষয়ে অলপ কৈ দিলে ভাল ভিউৱাৰ্ছসকলক। নমস্কাৰ ভিউৱাৰ্ছ, হাই আলি আই লিগাং। আলি আই লিগাঙৰ সকলোকে শুভেচ্ছা জনাইছোঁ, সকলোকে সম্ভাষণ জনাইছোঁ। আলি আই লিগাঙে সমন্বয় বাৰ্তা কঢ়িয়াই আনক, আলি আই লিগাং সকলোৰে সম্প্ৰীতি হওক। আলি আই লিগাঙত আমাৰ দনাম টিনামৰ ওপৰত দাদাই ক'বলৈ কৈছে। তো আমাৰ আলি আই লিগাঙত দনাম টিনাম কি ক'বলৈ, আমাৰ আটাইতকৈ প্ৰিয় খাদ্য হ'ল পুৰা গাহৰি।
তো আমি পোৰা গাহৰি আজি আমি সম্পূৰ্ণকৈ কৌৰি হিচাপত এক কৌৰি তাৰমানে এক ঝান্দি মানে পোৰা হৈছে দীঘলকৈ তো আপোনালোকে হয়তো ফটোত চালেই তো সকলোকে এপিচ হ'লেও আমি পোৰা গাহৰি আৰু প্ৰতিটো চব্জিতে গাহৰি মাংস আছে আৰু যিসকলে গাহৰি মাংস ভাল নাপায় বা নাখায় তেওঁলোকৰ কাৰণে আমি মাছৰ ব্যৱস্থা কৰিছোঁ যিসকলে মাছ নাখায় তেওঁলোকৰ কাৰণে আমি মুৰ্গী মাংস হেৰি কৰিছোঁ ৰন্ধাৰ ব্যৱস্থা কৰিছোঁ আৰু মাছৰো ব্যৱস্থা কৰা হৈছে মুৰ্গীৰ ব্যৱস্থা কৰা হৈছে গাহৰিৰ ব্যৱস্থা সকলো মানে খোৱা বোৱাৰ ওপৰত কোনো ৰাইজে অসুবিধা পোৱা নাই যিমান ইচ্ছা নিজে যিমান খাব পাৰে তেনেধৰণে মানে যোগাৰ কৰোঁ ধন্যবাদ ঠিক আছে guys, ধুনীয়া সুন্দৰ বক্তব্য ছাৰে দিলে যিহেতু ভাল লাগিছে খাবলৈ হৈ আছে আমাৰ এই গাহৰি মাংস একদম মানে কিহৰ লগত বনাইছে ঔটেঙাৰ লগত বনাইছে খোৱা বোৱা হৈ আছে আমাৰ ৰাইজৰ ছাৰ নমস্কাৰ খাইছোঁ দেই সুন্দৰ ছাৰ কিবা এটা কৈ দিয়ক আজি লিঙাঙত আজি গাঁও ৰাইজৰ লগত একেলগে এসাঁজ খাইছোঁ আৰু গোটেই ল'ৰা ছোৱালীকে আদি কৰি সকলোৱে কৃষিভিত্তিক উৎসৱ লিঙাঙত ইমান সুন্দৰ পৰিৱেশন কৰিছে সকলো নিয়ম নীতিত চাই ভাল লাগিল আজি আৰু সুন্দৰকৈ আজি এতিয়া এই গাহৰি মাংসৰ লগত পুৰা নাপিং আৰু ডিমৰু পাতৰ লগত মাংস খুব সুন্দৰকৈ খাই আছোঁ আকৌ এতিয়া সকলো ৰাইজৰ লগত খুব আনন্দ উপভোগ কৰিছোঁ আপুনি কিবা কয় নেকি মই কিবা ক'বলৈ জানো সেইটো হয় কাৰণ কি মুকলি লিগাং এই মুকলি লিগাঙত যিসকলে আহিছে সিহঁতলোকক মই ধন্যবাদ এতিয়া আমাৰ ছাৰ এজন আহি আছে সেইফালে বাৰ্তাই লৈ গৈছে ঠিক আছে আমাৰ খোৱা বোৱা হৈ আছে যিহেতু সকলো ৰাইজে খাই আছে ভাল লাগে এনেকৈ বছৰত এবাৰ আহে যেতিয়া খুব ভাল লাগে মন একদম মানে এনেকুৱা লাগে কি মানে প্ৰকাশ কৰিব নোৱাৰোঁ বহুতেই আনন্দ গাইজ চাওক আহিলোঁ এতিয়া যিহেতু ৰাতিও হ'ল বহুত ভাগৰো লাগিছে যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ ইমানেই আছিল আজি লিগাং বিহুৰ উপলক্ষে চ' কেনেকৈ লাগিলে ভিডিঅ'টি কেনেকৈ লাগিলে জনাব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই ইমানতে আজি ভিডিঅ'টো থলোঁ